Hi everyone, this is this side. Welcome back to my channel. Akakoru hokolore dinbur bhale goi ase. Firstly, thank you so much more video click korar karone. Aru secondly, aru ebar thank you koidu apnaloke agor mor Saraswati Pujar video to apnaloke iman morom di goi ase. So agoloyu eneke gute video bilakot apnaloke morom di goi thakibo. Aru অকমান বেলেগ দেখাইছে সাগে মোক অকমান মই হেয়াৰ কাট কৰিছিল সেইকাৰণে অকমান বেলেগ দেখিব পাৰে আপোনালোকে সো যিকি নহওক আজি মই ভিডিওটোত আপোনালোকক দেখাম কেনেকৈ এখন দুপট্টা আমি চাদৰ মেখেলাত চাদৰ হিচাপে পিন্ধিব পাৰো আৰু ধুনীয়া লুক এটা দিব পাৰো অকমান চেঞ্জ কৰি কিনে পিন্ধিব পাৰো আমি নৰ্মেল চাদৰ মেখেলা এযোৰ আৰু এফৰ্ডেবলও হৈ পৰে কমতো পায় এভেইলেবলও থাকে আজিকালি বহুত ধুনীয়া দুপট্টাস আছে so hey আমি সাম কেনেকে এখন দুপট্টা আমি চাদৰ মেখেলাত চাদৰ হিচাপে ইউজ কৰিব পাৰো আৰু এটো খুনা লগে সাগে কিছু মানে ভাবিছে যে এটো হিন সোৱালিৰ কাৰণে বা হিন সকলৰ কাৰণে এটা ধুনীয়া অপচন হয় কিন্তু যদি আপুনি হেলদিয়াৰ সাইডটো হয় তেতিয়াও কিন্তু আপোনালোকে এটো ট্ৰিক এপ্লাই কৰিব পাৰে অকল আপোনালোকে গোটেই ভিডিওটো চাই গৈ থাকিব স্কিপ নকৰাকে কেনেকে মই কি কৰি দেখাম আপোনালোকক so বেছি দেৰি নকৰা লেটস বিগিন দ্য ভিডিও So আজি জানেকে মই কৈছো দুপট্টা আমি ষ্টাইলিং কৰিম সো আজি মই কোনখন দুপট্টা ষ্টাইলিং কৰিম হেতু দেখাই দিম সো হেখন হৈছে এইখন এনেকুৱা দুপট্টা সাগে আপোনালোকে দেখিছে বা বহুতৰ লগত আছে আৰু বিৰাট ধুনীয়া লাগে আৰু যথেষ্টখিনি আহল বহল হয় আৰু আজি মই যেটো কথা কৈছো একচুয়ালি আহল বহল চুনি লৈ কিনেহে এটো বেছি ভাল লাগে আৰু আহল বহল নহলে লুকটো ইমান ভাল নালাগে মোৰ এটো পাৰ্সোনাল ভিউ হয় সো এইখন মই ষ্টাইলিং কৰিম আজি এনেকে থ্ৰেড ওয়াৰ্ক আছে মাল্টি কালাৰ কিন্তু বেস কালাৰটো ৰঙা হয় সো হেকাৰণে মই হেতু হিচাপত বাকি বস্তুবোৰ ম্যাচ কৰিম সো বলক চাও ফাৰ্ষ্টত মই এনেকুৱা এখন দুপট্টা যদি আপোনালোকৰ আছে বা কালাৰ আছে বেলেগ কালাৰ আছে তো আপোনালোকে হেতু হিচাপত কালাৰখিনি চুজ কৰি লব কিহৰ লগত পিন্ধিব পাৰে সো মই ফাৰ্ষ্টতে দেখাম মই দুপট্টাখন টিম আপ কৰিম এনেকুৱা এখন ঘিচা কাপোৰ এজোৰৰ মেখেলা আৰু ব্লাউজৰ লগত একেবাৰে সিম্পল হয় অকল ইয়াতে গুনা কাম আছে আৰু অলপ মিনা ওয়াৰ্ক আছে যেহেতু ৰেডত আছে সো কমপ্লিমেন্ট কৰিব আৰু ব্লাউজটো মই একেবাৰে সিম্পল একো বিশেষ ডিজাইন নাই মই একচুয়ালি বনাই থৈছিলো পিন্ধিবলে তো এনেকুৱা মই নেকলাইন দিছো সো এনেকুৱা মই নেকলাইন দিছো আৰু পিছপিনে জাস্ট ক্ৰিস ক্ৰস কৰি কিনে মই এনেকে দি থৈছো সো একদম সিম্পল ইমানখিনি হাত সো ফাৰ্ষ্টত মই হেতু দেখাম আপোনালোকে চাই লওক কেনেকুৱা লাগে পিন্ধা পিছত লুকটো এনেকুৱা লাগে আৰু যেহেতু আহল বহল চুনিখন ধুনীয়াকে চাদৰ নিচিনাই লাগিছে আৰু মই এনেকে আসলটো পেলাই লৈছো যেহেতু গুটেই চুনিখনত কাম কৰা আছে কামখিনি দেখি থাকিলে বেছি ধুনীয়া লাগে দেখাত সো এনেকে মই পিন্ধিছো আপোনালোকেও যদি এনেকে ট্ৰাই কৰে এনেকে আসলটো মিডিয়ে লব আৰু দীঘল যেন এটা ভাব হয় যেন চুনিখন বহুত দীঘল হয় কৈ দিম এই চুনি জাগাত আপোনালোকে ৰঙা ৰেখাও ইউজ কৰিব পাৰে মই জাস্ট কৈ থলো সো এনেকে আপোনালোকে সিম্পল লুক ক্যাৰি কৰিব পাৰে আৰু মই জুৱেলাৰীটো আপোনালোকে দেখিছে সিম্পল ৰাখিছো বিশেষ বেছি এক্সেসৰাইজ কৰা নাই আপোনালোকে নিজৰ মতে এক্সেসৰাইজ কৰিব পাৰে ইয়াতে আপোনালোকে পাৰ্স আপোনালোকে ধুনীয়াকে মাল্টি কালাৰ যেহেতু চুনিখন আপোনালোকে ধুনীয়াকে কিবাও পাৰ্স ক্যাৰি কৰিব পাৰে সো এনেকে মই সিম্পল লুক এটা ট্ৰাই কৰিছো দুপট্টা লগত সো হোপছ আপোনালোকৰ ভাল লাগিছে মই কৈছোৱে আপোনালোকক মই সিম্পল জুৱেলাৰী ৰাখিছো আৰু জুৱেলাৰীটো মই অসমীয়া আমাৰ কেঁচাখনৰ গহনা মই পিন্ধিছো একদম সিম্পল যেহেতু মই কৈছিলৱে দুপট্টাখন ৰেড কালাৰত আছে সেইকাৰণে মই হেতু হিচাপত গোটেইখিনি টিম আপ কৰিছো আপোনালোকে বেলেগো কিবা পিন্ধিব পাৰে জুৱেলাৰী মই মোৰ এটো ভাল লাগিলে সো সেইকাৰণে মই এনেকে টিম আপ কৰিছো আৰু এটা এলিগেন্ট লুকো দিছে সো সেইকাৰণে মই এনেকে টিম আপ কৰিলো সৰস্বতী পূজাত ছোৱালীসকলে যদি এনেকে ট্ৰাই কৰে
বিৰাট ভাল লাগিব তোমালোকে এনেকৈ ট্ৰাই কৰি চাবা অলপ ইউনিকো হয় আৰু তোমালোকে কমফৰ্টেবলো পাবা কেৰি কৰিবৰ কাৰণে যিহেতু দুপাট্টাবিলাকৰ ইমান মানে দুপাট্টাবিলাক ইমান হেভি নাথাকে যদিও কাম কৰা থাকে কিন্তু ৱেইটটো ইমান নাথাকে চ' তোমালোকে ধুনীয়াকৈ কমফৰ্টেবলি তোমালোকে মেনেজ কৰিব পাৰিবা চ' যদি কেতিয়াও ট্ৰাই কৰা নাই চ' এইবাৰ ট্ৰাই কৰি চাব পাৰা আই হোপ চ' আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগি আছে আৰু যদি অকণমানো কিবাও ভাল লাগি আছে যিকোনো বস্তু এক চিকুটো যদি ভাল লাগি আছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত আৰু যোনসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলটোলৈ আহিছে বা ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব মই আশা কৰিছোঁ যে আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'ছবিলাক মিছ নকৰে এতিয়া বলক আমি আগবাঢ়ো ভিডিঅ'টোত সেকেন্ডলি মই এটা দেখাম একেই দুপাট্টাখন মই কেনেকৈ আকৌ ব্লেক কালাৰ মেখেলা আৰু এইটো যেটো মই ব্লাউজ পিন্ধি আছোঁ আপোনালোকে আগতেও মোৰ ভিডিঅ'ত দেখিছে যদি মোৰ বোৱা কাপোৰ এযোৰ মই ষ্টাইলিং কৰোঁতে তেতিয়া মই এই ব্লাউজটোৰ লগত মই পিন্ধি চাইছিলোঁ চ' এই ব্লাউজটোৰ লগত আৰু এখন সৰস্বতী পূজাৰ ভিডিঅ'টোত যিটো মই দেখাইছিলোঁ মই নিজেই বনাইছিলোঁ বুলি তো সেই মেখেলাখনৰ লগত মই ষ্টাইলিং কৰিম একেই ৰেড দুপাট্টাখন এই ৰেড দুপাট্টাখন মোৰ নিজৰ এটা ফিলিং মই কৈলোঁ যেতিয়াও মই ধুনীয়া ধুনীয়া দুপাট্টাজ দেখোঁ মোৰ এনেকুৱা লাগে যে মানে আই উইচ এনেকুৱা যদি চাদৰ বা শাৰীত এনেকুৱা হোৱাহেঁতেন প্ৰিণ্টটো বা ডিজাইনটো চ' আই থিংক আপোনালোকৰো ছেইম ফিলিংটো হয় চ' সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে দুপাট্টা এখন যদি আপোনালোকৰ ফেভৰেট দুপাট্টা এখন যদি আছে আপোনালোকে চাদৰৰ নিচিনা কৰি কিনে আপোনালোকে পিন্ধিব পাৰে তো মই এতিয়া আপোনালোকক এইটো লুকো শ্বেয়াৰ কৰোঁ বলক কেনেকৈ এইযোৰ পিন্ধাৰ পিছত এনেকুৱা লুকটো আহিছে আৰু বিৰাটেই ধুনীয়া আহিছে ৰেড ব্লেক কেতিয়াও কম্বিনেশ্যনটো ৰং যাব নোৱাৰে চ' এনেকৈ যদি তোমালোকৰ কম্বিনেশ্যনত আছে চ' তোমালোকে তেনেকৈ পিন্ধিব পাৰা আৰু ট্ৰাই কৰিব পাৰা এইবাৰ সৰস্বতী পূজাত আৰু বৰ ধুনীয়া লাগে যিহেতু এই ৰেড যদি তোমালোকৰ আছে ৰেড দুপাট্টাখনে ট্ৰাই কৰিবা পূজাৰ সময়ত ভালো লাগিব বা হোৱাইট যদি আছে ধুনীয়া লাগিব আৰু এনেকৈ মই কৈ দিওঁ ইয়াতে যদি ব্লেক কালাৰ দুপাট্টা আছে য'ত অলপ গোল্ডেন কাম আছে তেতিয়াটোতো বিৰাটেই লুকটো ক্লাছি লাগিব তেনেকুৱাও তোমালোকে ট্ৰাই কৰিব পাৰা চ' বহুত ধুনীয়া ধুনীয়া আজিকালি একচুৱেলি দুপাট্টাবোৰ আছে তোমালোকে চাই ল'বা কেনেকৈ তোমালোকৰ ভাল লাগে তোমালোকৰ চইচৰ মতে চাই ল'বা চ' এনেকৈ তোমালোকে ট্ৰাই কৰিব পাৰা জুৱেলাৰীটো মই ইয়াতো ছেমেই ৰাখিছোঁ যিহেতু মই সৰস্বতী পূজাৰ লুক হিচাপেই মই এইটো ভিডিঅ' বনাইছোঁ চ' চিম্পলেই ৰাখিছোঁ বহুত বেছি হেভি কৰি দিয়া নাই আৰু এলিগেণ্টো লাগে এনেও চ' এনেকৈ তোমালোকে কেৰি কৰিব পাৰা বা নিজৰ ৱেইট টিম আপ কৰিব পাৰা জুৱেলাৰীখিনি সেইটো নিজৰ ইচ্ছা চ' এনেকৈ ট্ৰাই কৰিবা ইয়াতে মই এটা কথা কৈ দিওঁ যদি তোমালোকে এনেকুৱা দুপাট্টা বা চুৰ্ণি লোৱা য'ত পিছপিনে এনেকৈ থ্ৰেড ৱৰ্ক আছে চ' মেক চিয়'ৰ তোমালোকে এইটো হাতত মানে তোমালোকৰ বাওঁ হাতটোত ইমান একো বেংগলছ বা ব্ৰেচলেট এনেকৈ নিপিন্ধিবা কিয় কাৰণে চুৰ্ণিখনৰ সেই থ্ৰেড ৱৰ্কখিনি বেয়া হোৱাৰ চান্স থাকে আজি দেখুৱা মই দুইটা লুকত যদি তোমালোকে এটা ব্লেক ক্লাচ কেৰি কৰা ইউ আৰ জাষ্ট গুড টু গ' আপোনালোকক কম কেনেকৈ আপোনালোকে হেলদিয়াৰ ছাইডত হ'লেও এখন ধুনীয়া দুপাট্টা যদি আপোনালোকৰ আছে আৰু আপোনালোকে চাদৰ হিচাপে পিন্ধিব বিচাৰে তেতিয়া আপোনালোকে কি কৰিব যিহেতু লেন্থটো কমি যায় হেলদিয়াৰ ছাইডত হ'লে কোচ নহয় এনেও কোচ ইমান নহয় কিন্তু কোচ নহ'লেও ইমান এটা বেয়া নেদেখায় কিন্তু যদি মানে আৰু অলপ মানে দীঘল হোৱাহেঁতেন আপোনালোকৰ অনুভৱ হয় তেতিয়া আপোনালোকে কি কৰিব ধৰি লওক যেনেকৈ এইটো মোৰ দুপাট্টাখন আপোনালোকৰ ৰেডত আছে
বা মই জাষ্ট এক্সাম্পল দি দিছোঁ যদি আপোনালোকে এনেকুৱা এক্সট্ৰা কাপোৰ পায় অকণমানো মিলা তেন্তে সমানত আপোনালোকে এটা জোখত লৈ আহিব যিটো ব্ৰেথ আছে ব্ৰেথৰ হিচাপত আপোনালোকে আৰু অকণমান এক্সট্ৰা লেন্থ লগাবৰ কাৰণে দোকানত গ'লে আপোনালোকক কৈয়ে দিব চ' সেইটো হিচাপত আপোনালোকে কাপোৰ লৈ আহিব আৰু এইখিনিতে এটা ষ্টিচ কৰি দিব চৰি অকণমান ষ্টিচ কৰি দিব আৰু হৈ গ'ল আপোনালোকে সেই কুচখিনি দিবৰ কাৰণে এক্সট্ৰা কাপোৰখিনিও হৈ গ'ল আৰু দীঘলো হৈ গ'ল আৰু কমফৰ্টেবলি আপোনালোকে পিন্ধিবও পাৰিব এইটো অকল হেলদিয়াৰ ছাইড বুলি নহয় মই সেইটো নকওঁ চবেই কৰিব পাৰে যদি এক্সট্ৰা অকণমান কুচ দি কিনে পিন্ধিব পাৰে যিহেতু দুপাট্টাজত ইমান আপোনালোকে কুচ দি কিনে পিন্ধিব নোৱাৰে চ' সেইটো ট্ৰাই কৰিব পাৰে আৰু যদি দুপাট্টাখন আপোনালোকে সদায় চাদৰ হিচাপে পিন্ধিম বুলি নাভাবে চ' আপোনালোকে যিখিনি এক্সট্ৰা কাপোৰ ষ্টিচ কৰি আনিব সেইখিনি থৈ দিব আৰু যেতিয়াও আপোনালোকে পিন্ধিব এটা ষ্টিচ মাৰি ল'লেই হ'ল আৰু যেতিয়া আপোনালোকে দুপাট্টা হিচাপে ইউজ কৰিব সেইটো ষ্টিচিংটো খুলি ল'লেই হ'ল চ' সিমানেই চিম্পল আৰু আজিৰ যিটো এইটো টিপছ কৈছোঁ বা আজিৰ যিটো টপিক একচুৱেলি ছোৱালীসকলৰ কাৰণে বেছি ভাল হ'ব আৰু তোমালোকে এইটো যদি ট্ৰাই কৰা নাই কেতিয়াবা ট্ৰাই কৰিব পাৰা কমতো হৈ যায় এফৰ্ডেবলো হৈ যায় অনলাইন বহুত ধুনীয়া ধুনীয়া ধৰি লোৱা মানে চিল্কৰ বানাৰসীও ইমান ধুনীয়া ধুনীয়া দুপাট্টাছবিলাক আছে সেইবিলাক ট্ৰাই কৰিব পাৰা যদি চাদৰ বনাব নিবিচাৰা চাদৰ এখন বনোৱাতকৈ এখন এনেকৈ দুপাট্টাও তোমালোকে কিনি ল'ব পাৰা চ' যদি ট্ৰাই কৰা নাই কেতিয়াবা ট্ৰাই কৰি চাবা ভাল লাগিব তোমালোকে ফ্ৰেণ্ডছৰ সংগীত বা মেহেন্দি যিহেতু আজিকালি তেনেকুৱা হয়েই গোটেইখিনি অকেশ্যনছ পাতা হয়েই বিয়া এখনত চ' যদি ফ্ৰেণ্ডছৰ বিয়াত এযোৰ হেভি কাপোৰ পিন্ধিবলৈ ইচ্ছা নাই মানে গোটেই কাপোৰযোৰ পিন্ধিলে বেছি হেভি হৈ যাব যদি ফিল হয় অকণমান লেহেংগা লুকো দিব পাৰা অকণমান তেনেকৈ মিক্স এণ্ড মেচ কৰি চাবা আৰু এনেকৈ দুপাট্টা ইউজ কৰিব পাৰা চাদৰ হিচাপে লুকটো অলপ ডিফাৰেণ্ট হ'ব অলপ আনকমনো হ'ব এনেকৈ অকণমান কাপোৰবোৰ মিক্স এণ্ড মেচ কৰি চাবা মই দুপাট্টা এজ এ মানে চাদৰ হিচাপে মই আগতেও ট্ৰাই কৰিছোঁ কিন্তু সেইটো একদম ডিজাষ্টাৰ হৈছিলে কিন্তু তথাপিতো মই কিনিছিলোঁ কিন্তু মই গম নাপালোঁ বস্তুটো মানে ইমান এটা ভাল লগা নাছিলে কিন্তু ট্ৰাই কৰি থাকিব লাগে কেতিয়াবা কি হয় ট্ৰাই কৰোঁতে কৰোঁতে কেতিয়াবা ধুনীয়া এটা লুক আমি ক্ৰিয়েট কৰিব পাৰোঁ ইয়াতে মই আৰু এটা কথা কৈ দিওঁ যেতিয়া চাদৰ হিচাপে ইউজ কৰিবলৈ দুপাট্টাছ লোৱা হয় মেক চিয়'ৰ যে অকণমান ডাঠ হয় মানে মানে ট্ৰান্সপাৰেণ্ট কাইণ্ড অফ নহয় ট্ৰান্সপাৰেণ্ট মানে এনেকুৱা অকণমান হেভি ৱৰ্কৰ ল'লে বেছি ভাল লাগিব সেইটো মোৰ পাৰ্চনেল পইণ্ট অফ ভিউ যাৰ যেনেকৈ ভাল লাগে তেনেকৈ টিম আপ কৰিব পাৰা ইয়াতে মই কৈ দিওঁ আজি ভিডিঅ'টো এটা সৰস্বতী পূজা ভিডিঅ'ৰ পাৰ্ট 2 বুলি ক'ব পাৰি মই যিটো আজি ক্ৰিয়েট কৰিলোঁ সেইটো সৰস্বতী পূজাটো তোমালোকে ট্ৰাই কৰিব পাৰা মই ছোৱালীসকলক কৈ আছোঁ আৰু তোমালোকে ধৰি লোৱা ফ্ৰেণ্ডৰ সংগীত মেহেন্দি এনেকুৱা কিছুমান সৰু সুৰা অকেশ্যনছত তোমালোকে এনেকৈ ট্ৰাই কৰিব পাৰা যিটো সৰস্বতী পূজা আহি পালেই আৰু ছোৱালীসকলে স্কিন কেয়াৰ হেয়াৰ কেয়াৰ বহুত কিবা কিবি কৰিবলৈ ট্ৰাই কৰে আৰু ঘৰতে থকা কিছুমান বস্তু দি তোমালোকে স্কিন কেয়াৰ কৰিব পাৰা আৰু মোৰ এটা ভিডিঅ' আছে চাব পাৰা তোমালোকে মই স্কিন কেয়াৰৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ সেইটো তোমালোকে চাব পাৰা আৰু যদি তোমালোকৰ হেয়াৰ্ছ তোমালোকে কিবা এক্সট্ৰা কেয়াৰ কৰিব বিচাৰা সৰস্বতী পূজা বুলি তো তোমালোকে মই পাৰ্চনেলি যি কৰোঁ মই সেইটোহে কৈছোঁ দেই তোমালোকে হেনা কৰিব পাৰা অকণমান ভালকৈ চুলিখিনি কেয়াৰ ল'ব পাৰা অইলিং কৰিব পাৰা যিখিনি এনেও কৰিলে তোমালোকে বেনিফিট পাবা চ' হেনা কৰিব পাৰা হেনা তোমালোকে ধৰি লোৱা যদি চুলি টেক্সাৰটো ভাল কৰিবলৈ লাগে তেন্তে তোমালোকে হেনা কৰিলে তাতে তোমালোকে দৈ মিলাই কিনে হেনাত তোমালোকে চুলিত এপ্লাই কৰিব পাৰা চ' সেইখিনি কৰিব পাৰা তোমালোকে নেচাৰেলি বস্তুবিলাক তোমালোকে কৰিব পাৰা সেইখিনি আছিলে মোৰ সৰস্বতী পূজা বুলি অকণমান সৰু সুৰা টিপছ চ' অকণমান এক্সট্ৰাকৈ তোমালোকে পিনছ কেৰি কৰিব পাৰা ধুনীয়াকৈ যেতিয়া তোমালোকে চাদৰ মেখেলা পিন্ধা ধুনীয়াকৈ পিন আপছ কৰিবা চ' সেইখিনি সৰু সুৰা মই টিপছ তোমালোকক দিছোঁ যিখিনি আমি আমাৰ টাইমত ফ'ল' কৰিছিলোঁ চ' আশা কৰোঁ তোমালোকৰ ভাল লাগিলে টিপছখিনি আই হোপ চ' আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম টিল দেন বাই বাই